আহি আছোঁ মানে আৰু ওপৰলৈ উঠিম আৰু তাৰপিছত সেই দেখিছে কেনেকুৱা পিছল বাট এই পোৱালি দুটাই মোক যথেষ্টখিনি সহায় কৰিছে। আউ অৱস্থা নাইকিয়া হৈ গ'ল। এতিয়া কি খাম? ভোকো লাগিছে যথেষ্ট। বিস্কুট লৈ লৈছে দেখিছে। ইয়াত বেলেগ বস্তু নাপায় ভাই হয় আৰু এটা খা তই এইফালে এই পোৱালিটো আন ভাই আও মানে কি ক'ব ভোকত অৱস্থা নাইকিয়া হৈ গৈছে। বহুত দূৰ আহি গ'লো। এটা খোৱা। নমস্কাৰ, ভাস্কৰজ্যোতি ব্লগছৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। মই আহিছোঁ এটা পাহাৰীয়া পৰিৱেশ, নিৰিবিলি পৰিৱেশ আৰু গোটেই তাৰ পৰিৱেশটো লৈ আজি মই ভিডিঅ'টো আৰম্ভ কৰিম আৰু আপোনালোকে চাই থাকিব। কেনে পালে জনাব আৰু যদি ভাল লাগে অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকল মোৰ চেনেলটো নতুনকৈ আহে তেওঁলোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। এই ইয়াৰ পৰা আমি এই চাইড যা এনেকুৱা গ'লে খানা পাৰে এইটো চিধা। এইটো কাংকান নগৰ একদম এটা ধুনীয়া পাহাৰীয়া পৰিৱেশ আৰু সেই পৰিৱেশটোত আমি আহিছোঁ। মোৰ লগত আছে আমাৰ হেমকান্ত। কেনেকুৱা লাগিলে? ভাল লাগিছে বহুত মজা জেগা। মজা মানে গুৱাহাটীতো যে এটা নিৰিবিলি পৰিৱেশ আছে বুলি কয় এনেকুৱাই ন? এতিয়া আমি এই যে পাহাৰত একদম পোৱালি দুটা দৌৰি আছে। এই পাহাৰত কেনেকৈ মাটি খহাই দিছে, মানে বৰষুণ হৈছে ন, বৰষুণৰ ফলত মাটিবিলাক খহি খহি আহি আছে। এইটো মানে পাহাৰৰ পানী যোৱা বাট হয়। এইটো পাহাৰৰ পানী যোৱা বাট হয়। গোটেইখিনি খহাই লৈ আহিছে। ৱাও, কলগছ। এটা বাটেদি আহি আছোঁ আৰু আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম এই পাহাৰখনত কি আছে। আৰু ইয়াত কেৱল গছ গছনি, এটা প্ৰকৃতিৰ এটা নান্দনিক পৰিৱেশ। সেইটো দেখিছে বৰষুণ দি আছে ন, যথেষ্ট পিছল। তাৰপিছত এই পিছল যথেষ্ট খুটি খুটি আহিব লগা পোৱালিটো কেনেকৈ দৌৰিছে দেখক। ইয়াত নোৱাৰিবি। এটা পাহাৰীয়া সুন্দৰ পৰিৱেশ। ৱাও, আৰু একদম বহুত ওপৰলৈকে আছে কিন্তু যথেষ্ট পিছল। মোৰ উঠিবলৈ সাহস হোৱা নাই, এইটো কাৰণে ঘামে জোল বৈ গৈছে আৰু নোৱাৰিম। মানে তললৈ আপুনি চাওক কিমানটো তলত আছে দেখিছে। সেই তলৰ ঘৰটো চাওক কিমান তলত আছে। মোৰ মানে কি ক'ম, গৰমত গোটেই অৱস্থা কাহিল হৈ গৈছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব। হাফিজুৰ ৰহমান আৰু তোৰ নাম কি? জাহিনুৰ আৰু হাফিজুৰে মোক একদম পূৰা সংগ দিছে। মোক মানে এই পাহাৰটো দেখাবলৈ হেঁতে লৈ যোৱা লেখীয়া বুলি ক'ব। আৰু লগত হেমকান্ত আছে। ব'ল চল, লাহে লাহে যাম, লাহে লাহে। কেনেবাকৈ যদি গিৰো কেনেকুৱা ক'ত পামগৈ চং না। গিৰিলে একদম ডাইৰেক্ট গৈ তলতহে ৰখিমগৈ। কিন্তু তথাপিতো একদম মনত সাহ লৈছোঁ, শিৱ বাবাক নাম লৈছোঁ, একদম উঠি যাম। চলো ভাই, ৰখ। অৱস্থা নাইকিয়া হৈ গ'ল। এতিয়া কি খাম? ভোকো লাগিছে যথেষ্ট। বিস্কুট লৈ লৈছে দেখিছে। ইয়াত বেলেগ বস্তু নাপায় ভাই হয় আৰু এটা খা তই এইফালে এই পোৱালিটো আন ভাই আও। মানে কি ক'ব ভোকত অৱস্থা নাইকিয়া হৈ গৈছে। বহুত দূৰ আহি গ'লো। এটা খোৱা। ইয়াত মুছলিম মানুহ আৰু মিচিং মানুহ আছে। অসমীয়া মানুহ আছে, চব জেগা মিক্স আছে। এতিয়াতো বিস্কুট খাই আছোঁ, আপোনালোকে দেখি আছে। এক পেকেট বিস্কুট খাই আদায় কৰিলে। এইটো লাষ্ট আছে।
এইটো লাষ্ট আছে এইটো শুবা মানে যিটো জেগাত আহিলোঁ ন তাত মানে মিনাৰেল ৱাটাৰ বটল পোৱা নাই এই যিখন দোকানৰ পৰা লৈছিলোঁ বাইদেউ তাৰ পৰা ল'লোঁ আৰু বাইদেৱে পানী বটল দিয়ে তাকে খালোঁ আৰু বাইদেউ একদম থেংক ইউ হা পানী দিলে যে তাৰপিছত এইটোৱে হৈছে গোটেই পৰিৱেশটো দেখিলে তলত ইফালে গোটেই গুৱাহাটী গোটেই পৰিৱেশটো দেখালোঁ আৰু আপোনালোকে কেনে পালে জনাবলৈ খালি নাপাহৰিব কি বুলি কয় বহুত দিন বিমল খোৱা নাই ইয়াত ছিগনেচাৰ বিচাৰিছিলোঁ ছিগনেচাৰ নাই সেইটো কাৰণে বহুত দিন বিমল খোৱা নাই বিমলে অকণ সোৱাদ লওঁ আহি আছোঁ মানে আৰু ওপৰলৈ উঠিম আৰু তাৰপিছত সেই দেখিছে কেনেকুৱা পিছল বাট এই পোৱালিটোতে মোক যথেষ্টখিনি সহায় কৰিছে আউ আৰু যি নহওক কিন্তু এটা কথা ক'ব লাগিব যে য'তেই যাওঁ এটা ভিডিঅ'ৰ কাৰণে কিন্তু ততেই ডাঙৰ হওক বা সৰু হওক কোনোবা এজন সহযোগী পাওঁৱেই আৰু এই দেখিছে গুৱাহাটী মহানগৰত আহি মোৰ দুটা সৰু বাচ্ছা একদম আপোন হৈ গৈছে সিহঁতে মোক গোটেই এই জেগাটো লৈ ফুৰাইছে একদম তলুকৈ আৰু য'ত নেকি আপুনি কল্পনা কৰিব নাই ইয়াত গাড়ী চাড়ী নুঠে দেখক এতিয়া অকণমান ভাল বাট পাইছোঁহি আৰু আহি ইয়াতে এটা ফৰেষ্টৰ কেম্প আছে কি লিখা আছে ফলকখন চাওক পাঞ্জাবাৰী বন শিবিৰ আৰু ইয়াতে মোৰ এজন আপুনি ফৰেষ্ট ডিপাৰ্টমেণ্টতে কৰে হয় প্ৰথমে নমস্কাৰ জনালোঁ আপোনাৰ ঘৰ মঙলদৈ এইটো কিমান এলেকাটো বহুত ডাঙৰ এৰিয়া ন এই পাহাৰটোৰ নাম কি মানে ঠাইভেদে অকণ নাম আছে ন এনেই এইটো পাঞ্জাবাৰী পাহাৰ হয় হাতী যদি ওলাই নাহে আৰু হাতী হৈ ওপৰত আৰ্মি কেম্প তলত আপোনালোকে ইয়াত গাড়ী আহে জানো আমাৰ গাড়ী যেনেকৈ স্কুটি আহে মানুহবিলাকক ফটৰ ফালৰ স্কুটি বাইক ক'ৰ পৰা ওলালোঁ আমাৰ সহযোগী দুটা ভাইটি আছেই এতিয়া আমি ক'ত যাম আৰু অকণ ওপৰ গৈ নাযাওঁ আৰু দেই হ'ব তোমালোকৰ ঘৰতে যাব ওপৰলৈ যাবলৈ দম নাই আৰু মানে আৰু এই ভাইটিটো ঘৰলৈ 5 মিনিটত পাই দিম এইটো হৈছে গোটেই একদম পাহাৰ পৰিৱেশটো একদম ধুনীয়া পৰিৱেশ কিন্তু অহা যোৱা কৰিবলৈহে অলপ দিগদাৰ হয়